নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ডিজিটেল আছাম 3.0 চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ভোটাৰ কাৰ্ডখন আপুনি কেনেকৈ নিজৰ মোবাইল নম্বৰটোৰ লগত লিংক কৰিব। আৰু আপোনালোকে চাগে শুনিয়ে আছে, বহুতে এই প্ৰচেছটো কৰি আছে আৰু আপুনি কেনেকৈ কৰিব। আপোনাক যদি কোনোবা কৰিব কৈছে, আপুনি হয়তো গম পোৱা নাই, কিন্তু আজি আমাৰ এই ভিডিঅ'ত আলোচনা কৰিম আপুনি কেনেকৈ কৰিব। তাৰ বাবে আপুনি প্ৰথমতে ECI ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইটটোত আহি যাব। ৱেবছাইটটোত প্ৰথমবাৰ যদি আপোনালোকে আহিছে তেন্তে টেনশ্যন নকৰিব, আমি কৈ দিম। স্ক্ৰীনত দেখিব পাৰিছে যে ৱেবছাইটটো আমি অ'পেন কৰি লৈছোঁ। ৱেবছাইটটোৰ কাষতে আপুনি এটা অপশ্যন দেখা পাব, চাইন ইন বুলি অপশ্যন এটা থাকিব। চাইন ইন মানে আপোনাৰ যদি ৱেবছাইটটোত একাউণ্ট নাই তেতিয়াহ'লে আপুনি একাউণ্ট এটা বনাই ল'ব, কাৰণ এই ৱেবছাইটটোত কিবা এটা কৰাৰ আগতে আপুনি ইয়াত একাউণ্ট এটা বনাই ল'ব লাগিব। আৰু যদি আপোনাৰ একাউণ্ট আছে তেন্তে আপুনি লগ ইন কৰি দিব পাৰিব। একাউণ্টটো বনোৱা এনেই উজু, আপুনি নিজৰ নম্বৰটো দি দিব। নম্বৰটো যিটো নম্বৰ আপুনি বৰ্তমান ইউজ কৰিছে সেই নাম্বাৰটো দিব, কাৰণ আগলৈও সেই নম্বৰটো লাগিব আপোনাক OTP ইত্যাদি আহোঁতে। আৰু তাতে আপুনি এটা অপশ্যনেল এটা ইমেইল এড্ৰেছ ফিল কৰা বক্স এটা আহিছে, সেইটো আপোনাৰ অপশ্যনেল, সেইটো আপুনি দিব পাৰে নিদিব পাৰে। মই ভাবোঁ আপুনি এইটো নিদিয়াটো বেছি বেটাৰ আছে। যদি আপুনি দিব বিচাৰিছে তেন্তে এইটো আপোনাৰ কথা। যদি আপোনাৰ নিজৰ এটা ইমেইল আছে তেন্তে আপুনি দি দিব। তাৰ তলত এটা কেপচাৰ দিয়া থাকিব, সেই কেপচাৰটোত আপুনি ফিল কৰি দিয়াৰ পিছত OTP এটা আহিব। OTPটো দিয়াৰ পিছত আপুনি আপোনাৰ একাউণ্টটো খোল খাই যাব। একাউণ্টটো খোলাৰ পিছত আপুনি ইণ্টাৰফেচটোত আহি যাব। ইণ্টাৰফেচটোত অহাৰ পিছতে আপুনি এটা গ্ৰীণ কালাৰৰ বক্স দেখা পাইছে, য'ত আপোনাৰ লিখা আছে কাৰেকশ্যন অফ এণ্ট্ৰিজ বুলি। ব্লকটোত আপোনালোকে গ্ৰীণ কালাৰৰ অপশ্যন দেখা পাব। আমি প্ৰথমতে আলোচনা কৰিম যে আপুনি কেনেকৈ ভোটাৰ কাৰ্ডটো নিজৰ নম্বৰটোৰ লগত লিংক কৰিব। সেইবাবে আপুনি ফিল ফৰ্ম বুলি এটা অপশ্যন আছে, মই দেখাই দিছোঁ এইটো অপশ্যনটো। ফিল ফৰ্ম যিটো অপশ্যন দিয়া আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি এপ্লিকেশ্যন ফৰ বুলি আহিব। এপ্লিকেশ্যন ফৰ মানে হৈছে আপুনি নিজৰ বাবে কৰিব বিচাৰিছে নে আপুনি কাৰোবাৰ বাবে কৰি আছে, তেন্তে আপুনি সেইটো দেখাব লাগিব। তো আপুনি যদি নিজৰ বাবে, যিহেতু আজি আমি কৈ আছোঁ, আমি আপোনাক শিকাই আছোঁ যে আপুনি নিজে কেনেকৈ লিংক কৰিব, সেইবাবে আপুনি এপ্লিকেশ্যন ফৰ চেল্ফ দিব। চেল্ফ দিয়াৰ পিছতে ইয়াত আপুনি ছাবমিট বটন এটা আহিব। ছাবমিট বটনটো ক্লিক কৰাৰ আগতে আপুনি যেতিয়া চেল্ফ কৰিব, এই চেল্ফৰ তলতে আপুনি দেখা পাব EPIC নাম্বাৰ এটা আহিব। এই নাম্বাৰটো আপোনাৰ শুদ্ধ আছে নে নাই আপুনি চেক কৰি ল'ব। এই নাম্বাৰটো কি মই আপোনাক কৈ আছোঁ, আপোনাৰ যিখন ভোটাৰ কাৰ্ড আছে সেইখন ভোটাৰ কাৰ্ডখন ওলাই ল'ব। তাতে আপোনাৰ এই নাম্বাৰটো দিয়া থাকিব, আৰু নাম্বাৰটো আপুনি মিলাই চাই ল'ব। যদি এইটো শুদ্ধ আছে তেন্তে এইটো থাকিব দিব। যদি আপোনাৰ কিবা ভুল আছে নাম্বাৰটোৰ মাজত, তেতিয়াহ'লে আপুনি এইটো শুদ্ধ কৰি ল'ব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আপোনাৰ নতুন এটা ইণ্টাৰফেচ খোল খাব, তাতে আপোনাৰ ডিটেইলছসমূহ দিয়া থাকিব। আৰু যদি আপোনাৰ ডিটেইলছসমূহ ঠিকে আছে তেন্তে আপুনি নেক্সট কৰি দিব। তাৰপিছত আপোনাৰ এটা অপশ্যন আহিব, 4টা চিৰিয়েল নাম্বাৰৰ অপশ্যন এটা আহিব। আপুনি তাৰপিছত আপোনাৰ 4টা অপশ্যন আহিব। 4টা অপশ্যনৰ ভিতৰত যিহেতু মই বৰ্তমান শিকাই আছোঁ কেনেকৈ ভোটাৰ কাৰ্ডখন আপোনাৰ মোবাইলৰ লগত লিংক কৰে, তাৰ বাবে আপুনি ছেকেণ্ড নম্বৰ অপশ্যন যিটো আছে, আমি এৰ' দি দেখাই দিছোঁ, সেই ছেকেণ্ড নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছতে আপুনি এটা নতুনকৈ এটা পেজ খোল খাব। সেই পেজটোত আপুনি দেখা পাব যে ABCD বুলি দিয়া আছে। তাত আপুনি P নম্বৰ ব্লকটোত ক্লিক কৰিব। P নম্বৰ ব্লকটোত ক্লিক কৰাৰ পিছতে তাতে আপুনি আধাৰ নাম্বাৰ, চেল্ফ, মোবাইল নাম্বাৰ, তাৰপিছত জিমেইল দিয়া থাকিব, তাতে ক্লিক কৰিব। আৰু তাতে আপোনাৰ ব্লেংক হৈ থকা বক্সকেইটাত আপোনাৰ যিটো আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো দি দিব। আৰু আপুনি যিটো মোবাইল নম্বৰ দিব বিচাৰিছে সেই নম্বৰ দি দিব। আৰু আপুনি যিটো ইমেইল ID দিব সেইটো আপুনি কিন্তু ভালকৈ দিব, কাৰণ সেইটো ইমেইল আজিকালি বহুতে দেখা পোৱা যায় যে ইমেইল IDবোৰ যি টি দি দিয়ে, তাৰ পিছত ইমেইল IDত সেইটো যি টি ইমেইল ID দি দিয়ে। আৰু ইমেইল IDটো ইম্পৰ্টেণ্ট হয়, কাৰণ ইমেইল IDটোত কেতিয়াবা কি হয়, আপুনি নাম্বাৰটো চিমখন হেৰাই গ'লে ইমেইল ID দি আপুনি এক্সেছ কৰিব পাৰে। ইমেইলটো দিয়া তাৰপিছত আপুনি কি কৰিব, আৰু যিটো নাম্বাৰ আপুনি লিংক কৰিব বিচাৰিছে সেই নাম্বাৰটো আপুনি দি দিব। দি দিয়াৰ পিছতে আপোনাৰ ইয়াতে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছতে আপোনাৰ এপ্লিকেশ্যন ফৰ কাৰেকশ্যন এণ্ট্ৰিজ অফ এক্সিষ্টিং এনৰোলমেণ্ট নাম্বাৰ, মানে C নম্বৰৰ তলত যিটো অপশ্যন আছে সেই অপশ্যনটোত যাব। সেই অপশ্যনটোত যোৱাৰ পাছত মোবাইল নম্বৰ বুলি আহিব। মোবাইল নম্বৰটো আপুনি বৰ্তমান দিয়া নম্বৰটোৱে দি দিব, যিটো নম্বৰ আপুনি একচুৱেলি দিব বিচাৰিছে। সেই নম্বৰটো দিয়াৰ পিছতে আপোনাৰ ডেট এটা আহিব, যিটো ডেট মানে আপুনি যিটো ডেটত কৰি আছে আপোনাৰ সেই ডেটটো হিচাপে ডেট এটা আহিব। আৰু আপোনাৰ কাষতে এটা প্লেচ বুলি দিয়া আছে, এইটো প্লেচটো অপশ্যনেল হয়, য'ত ৰেড ডট দিয়া আছে সেইটো অপশ্যনেল হয়। আপুনি চিম্পলি এটা এনেই কিবা এটা স্পেচ বাৰ দি কেনে থৈ দিব, মানে একো নিলিখা ব্লেংক স্পেচ এটা দি থৈ দিব। আৰু তাৰ তলতে আপুনি দেখা পাইছে যে কেপচা বুলি আহিছে, এই কেপচাটো ভালকৈ ফিল কৰিব। বহুতে কি হয়, কেপচাটো ভুলকৈ ফিল কৰাৰ পিছত বস্তুটো খোল নাখায়। আৰু তাৰপিছতে গেট চেণ্ড OTP বুলি এটা আহিব, মানে চেণ্ড OTPত মানে আপোনাৰ মোবাইলটো নাম্বাৰটোত মানে OTP এটা আহিব। আৰু সেই নাম্বাৰটো যিটো নাম্বাৰ দিছে সেই মোবাইলটো ৰিচাৰ্জ হ'ব লাগিব। ৰিচাৰ্জ কৰাৰ পিছতে OTPটো আহিব, নহ'লে ৰিচাৰ্জ নাথাকিলে OTP নাহে। আৰু আপোনাৰ ফৰ্ম এখন খোল খাব। সেই ফৰ্মখনত আপুনি আপোনাৰ ডিটেইলছবোৰ দেখা পাব, য'ত আপোনাৰ যি ডিটেইলছ দিয়া আছে সকলো ঠিক আছে নে আপুনি চাই ল'ব পাৰিব। পিছলৈ আপোনাক দেখাম কেনেকৈ আপুনি এই যদি কিবা ভুল আছে আপুনি কেনেকৈ এডিট কৰি কেনে ঠিক কৰি ল'ব পাৰে। আৰু কোনোবাই যদি বিচাৰিছে এখন ডাউনলোড কৰি ৰাখিব পাৰে, কিন্তু আপোনাৰ লগত কথা। যদি আপুনি ডাউনলোড কৰিব বিচাৰে যদি ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ কিবা ভুল আহিছে তেতিয়া দেখা পাইছে কিপ এডিটিং বুলি আছে, সেই তলত অপশ্যনটো দেখা পাব ডাউনলোডৰ কাষত এটা ব্লেক কালাৰৰ অপশ্যন দিয়া আছে কিপ এডিটিং বুলি। এই অপশ্যনটো যাই কিনে আপুনি এডিট কৰি ল'ব। যদি আপোনাৰ কিবা এটা ভুল আহিছে তো আপুনি কাৰেকশ্যন কৰি ল'ব পাৰে, তিনি উজু। তাৰপিছত আমাৰ যিহেতু ভুল একো নাই, আমি সেইখিনি ছাবমিট কৰি দিম। ছাবমিট কৰাৰ পিছতে
সাবমিট কৰাৰ পিছতে অলপমান টাইম ল'ব, নতুন এটা পেজ খোল খাব। এই পেজটোত আপোনাক দেখাম আপুনি এই পেজটোত কি কৰিব লাগিব। ইয়াতে এতিয়া আপুনি নিজৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আৰু যিটো নম্বৰেৰে আপুনি ফিল কৰিছে সেই নাম্বাৰটোত OTP এটা আহিব, সেই OTPটো আপুনি ফিল কৰি দিব লাগিব। আৰু আধাৰ OTPটো কি হয় আমি একচুৱেলি নাজানো, সেইকাৰণে আমি নাই কোৱা, কিন্তু আমি ক'ম যে আধাৰ OTPটোত আপুনি নিজৰ আধাৰ নাম্বাৰটো দি দিব। আৰু গেট OTPটো আপুনি যিহেতু আপুনি যিটো নাম্বাৰ দিছে সেই নম্বৰটোত OTP এটা আহিব। তাৰ তলত এতিয়া OTPটো ফিল কৰাৰ পিছত আপুনি বক্স আছে, এই বক্সটোত আপুনি টিক কৰি দিব। তাৰপিছত নতুন এটা পেজ খোল খাব। নতুন পেজটো খোল খোৱাৰ পিছত আপুনি ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি এণ্ড জেনেৰেটেড ৰেফাৰেঞ্চ নম্বৰ, এই ৰেফাৰেঞ্চ নম্বৰটো আপুনি ছেভ কৰি থ'ব, কাৰণ পিছলৈ আপুনি যিহেতু আপুনি এপ্লিকেশ্যন চাব আপোনাৰ কাৰ্ডখন আহিছে নে নাই, তেতিয়া আপুনি এইটো চেক কৰিব পাৰিব। এই ৰেফাৰেঞ্চ নম্বৰটো আপুনি হয়তো মই ক'ম যে আপুনি স্ক্ৰীনশ্বট মাৰি থওক, নাইবা আপুনি যদি ক'ৰবাত লিখি থোৱাটো বেছি ভাল ভাবিছে তেন্তে লিখি থ'ব পাৰে এই নাম্বাৰটো, কাৰণ আমাক পিছলৈ লাগিব। আৰু এপ্লিকেশ্যনখন আপুনি চাই ল'ব পাৰিব, যদি আপুনি বিচাৰিছে ডাউনলোড কৰিব ডাউনলোড কৰি ল'ব। এতিয়া আমি ক'ম যে আপুনি কেনেকৈ নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব, মানে আপুনি কেনেকৈ চাব। তাৰ বাবে আপোনালোকে আমি যিহেতু প্ৰথমতে যিটো ৱেবছাইট অ'পেন কৰিছিলোঁ, আৰু আমি এতিয়া যিহেতু আপোনাক ক'ম যে আপোনালোকে কেনেকৈ এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব, তাৰ বাবে আপোনালোকে প্ৰথমতে ৱেবছাইটটো খুলিব লাগিব। তাতে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ বুলি আছে আৰু ট্ৰেক অল ইয়ৰ ফৰ্ম ষ্টেটাছ বুলি আছে। সেই ফৰ্মটোত ক্লিক কৰিব। ফৰ্মটোত ক্লিক কৰাৰ পিছতে আপুনি ইয়াত এটা ৰেফাৰেঞ্চ নাম্বাৰ দিব লাগিব। আৰু ৰেফাৰেঞ্চ নাম্বাৰটো কি হয় আপোনালোকে গম পাইছে, আপুনি য'ত ৰেফাৰেঞ্চ নম্বৰটো থৈ দিছে সেই ৰেফাৰেঞ্চ নম্বৰটো দি দিব, মানে প্ৰিভিয়াছ যিটো আমি যিটো দেখাই গ'লোঁ নাম্বাৰটো দি দিব। তাত আপোনালোকে চাব পাৰিব আপোনাৰ ছাবমিট কিমান তাৰিখে হৈছিলে আৰু কি তাৰিখে বস্তুটো কৈছিলে। আৰু আমাৰ চেনেলত আগলৈও এনেকৈ আঁচনিৰ ভিডিঅ'সমূহ আহি থাকিব, তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব এটা কৰিব, ভিডিঅ'টোত লাইক কৰিব, কাৰণ বহুতে আপোনালোকে ভিডিঅ'সমূহ চাই কিন্তু লাইক বা ছাবস্ক্ৰাইব নকৰে, যাৰ ফলত ভিডিঅ'বোৰ বনালে বহুতে চাব নোৱাৰে।